হাই ফ্ৰেণ্ডছ, সকলোকে নমস্কাৰ জনাই আদৰণি জনালোঁ মোৰ ছেকেণ্ড চেনেলটোলৈ। আজিও এটা অকণমানি ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ। আশা ৰাখিছোঁ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাই নিশ্চয় ভালেই পাব। যদিহে ভাল পায় তলত মোক জনাবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিব। আজি আহিছোঁ ভাইটি ঘৰলৈ। কিয় আহিছোঁ গম পায়নে? বিহু বুলিও আহিছোঁ আৰু এটা বিশেষ কথাৰ কাৰণে আহিছোঁ। বিশেষ কথাটোনো কি আপোনালোকে ব্লগটো চাই থাকক, সকলোখিনি গম পাব। এতিয়া মই আৰম্ভ কৰি দিছোঁ দেই। এতিয়া দিনৰ 11টা বাজিলে। 11টা বজাৰ লগে লগে আহি গ'লোঁ ভাইটি ঘৰলৈ। তাক মুহূৰ্তত কিন্তু দোকানতে বহি আছিলোঁ। এতিয়া আহি গ'লোঁ, লগতে বিহু বুলিও আহিছোঁ আৰু এটা বিশেষ কথাৰ কাৰণে আহিছোঁ। আপোনালোকে চাই থাকক। ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ বিশেষ এটা কাৰণত আহিছোঁ। এয়া মা দেউতা ঘৰলৈ, লগতে আছোঁ এতিয়া বৰ্তমান ভাইটি ঘৰত। আচল কথাটো হ'ল আজি ভাইটিৰ ল'ৰাটো নিজৰ ঘৰলৈ আনিছে। জন্ম হৈয়ে মমায়েকৰ ঘৰত আছিলে কণমানি ভতিজাটো, এতিয়া আনিছে নিজৰ ঘৰলৈ, ভাইটি ঘৰলৈ আনিছে। এয়া খুৰী লগতে আমাৰ নবৌ সকলোৱে আদৰি আনিছে ভিতৰলৈ। এই আচক অকণমান নিয়ম নীতি এটা কৰিছে আৰু আমাৰ ককাই তেনেধৰণে কৰে। লগতে কণ ল'ৰা ছোৱালী কেইটামান আহিছে হুঁচৰি গাবলৈ। আচলতে এনেকৈ 4জনে বা 3জনে হুঁচৰি গালে ইমান ভাল নেদেখায় আৰু এইবিলাক মাক বাপেকে অকণমান কণ্ট্ৰল কৰিব লাগে। কিন্তু এইখন গাঁৱত এনেকুৱাই 3জন 4জন মিলিয়ে আচলতে পইচাৰ কাৰণেহে যে বিহু যোৱা মাৰিছে বা হুঁচৰি মাৰিছে তেনেকুৱা হয়। এইবিলাক ডাঙৰ মানুহবিলাকে অকণমান চাব লাগে। 10-15টা লগ লাগি এযোৰা সুন্দৰ হুঁচৰি গোটাব পাৰে, কিন্তু তেনেধৰণে নকৰি এনেকৈ 3টা-4টা মিলি হুঁচৰি গাইছে। এইবিলাক মাক বাপেকৰ ওপৰত ডিপেণ্ড কৰে। মাক বাপেকবিলাকে অলপমান চাব লাগে। এইবিলাক আমি সৰুৰ পৰাই দেখি আহিছোঁ এইখন গাঁৱত তেনেকুৱাই। কিন্তু আমাৰে গাঁও হয়, হ'লেও কি ক'ব আৰু এনেকুৱা এই গাঁওখনত কিয় এনেকুৱা নাজানো। আগতে আমি মাৰিছিলোঁ এখন স্কুলে লগ লাগি বা ধৰক নামঘৰৰ হৈ এনেধৰণে মৰা হৈছিলে। কিন্তু আজিকালি নিজৰ পইচা ভাগ কৰা ছিষ্টেমবিলাক আহি গ'ল। এয়া ভাইটিৰ ঘৰতে আছোঁ, তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চাহ খাবলৈ হৈছে। এয়া লালমোহন, বিহু পিঠা, বৰফি ওলাই গ'ল। লগতে চাহ তাহ খাই আমাৰ খুৰী আৰু ভাইটি খুৰীৰ ল'ৰাটোৱে আৰু খুৰীয়ে আহিছিলে। এয়া তাৰো অকণমানি ল'ৰা এটা লৈ আহিছিলে। তাহাঁতে এতিয়া যাবলৈ ওলাইছে। লগতে নবৌয়ে আনফালে মাছ বনাবলৈ লৈছে। আমি অহা দেখি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এযোৰা আহিছে, এয়া চাওকচোন। ইয়াত আকৌ কেইটামান আছেই বাৰু, 8টামানে আছে। এইকেইটা বাৰু অকণমান আছে, দেখিছেনে? টিক টিককৈ এনেকৈ ওলাই থাকে এযোৰা। পাঁচ 6 মিনিট বা 10 মিনিটমান নোখোৱাই আৰু লাহেকৈ এতিয়া অৰিহণা দিছে। অৰিহণা কিন্তু বেছিকৈ লয়, ল'ৰা ছোৱালীকেইটা সৰু যদি বহুতেই টেঙৰ। এয়া অৰিহণা দিছে। এইফালে মন কৰক, এইখিনি ৰঙা ভেৰেনা আমাৰ দেউতাই বহুতখিনি ৰুই থৈছে। এইখিনি বহুত ভাল ৰঙা ভেৰেনাখিনি কাটি পেলাবলৈ নক'বা দেই আপোনালোকে। আগতে মই এইখিনি বহুত ভাল, এইখিনি কেঞ্চাৰ দৰৱ দিয়ে, বহুত পলে নবৌক মানা কৰিছোঁ কাটি পেলাবলৈ। এইখিনিকে মোক দৰৱ দিছিলে আগত। আৰু দেউতাহঁতৰ বাগানখন বা পদূলিটো সঁচাকৈ বৰ সুন্দৰ। এই চাওকচোন, অকণমান দেখুৱাই দিছোঁ, ধুনীয়াকৈ দেখুৱাই দিছোঁ, বৰ সুন্দৰ। এইফালে আমাৰ ভতিজা পোৱালিটোৱে কিবা কিবি কয় বোলে, চাব দেই। কি খবৰ? মই এতিয়া পেহী ঘৰলৈ যাবলৈ ওলাইছোঁ। এইবিলাক চাই কোৱা, মোবাইললৈ চাই থাকা, মোবাইললৈ চাই থাকা। ভাত খাই আজৰি।
তাৰপিছতে কোৱা আকৌ ভিডিঅ'বিলাক চাব দেই কোৱা মোবাইললৈ চাই কোৱা চাব দেই এনেকৈ কোৱা